স্বাগতম জনাইছোঁ তোমালোকক পুনৰ এটা অনলাইন ভিডিঅ' ক্লাছলৈ। আজি তোমালোকৰ মাজত আলোচনা কৰিম মই ভাৰতীয় সংস্কৃতিৰ পাঠটিৰ শেষৰ 6টা দফা। 16 নং দফাটোত বুৰঞ্জীয়ে কয় মুছলিম আৰু হিন্দুৰ প্ৰথম সংঘৰ্ষৰ হিন্দুৰ মনত পোনতে বিপ্লৱ সৃষ্টি কৰিছিল। অৱশ্যে বিপ্লৱৰ প্ৰথমে তেওঁলোকৰ মনত নৈৰাশ্যৰ জন্ম দিছিল অৰ্থাৎ নিৰাশাৰ। ভাৰতবৰ্ষত যে হিন্দুৰ শাসন আছিল, তাৰ পাছত যে মুছলমানসকল আগমন কৰিছিল, মুছলমানৰ যেতিয়া হিন্দুৰ সংঘৰ্ষ হৈছিল, সেই সংঘৰ্ষত প্ৰথমতে হিন্দুসকলে বিপ্লৱ কৰিছিল বা যুদ্ধ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু বাৰে বাৰে হোৱা পৰাজয়ে কি কৰিছিল, তেওঁলোকক নিৰাশা কৰিছিল। আৰু এই নিৰাশাৰ ক্ৰমাৎ ইমানেই বেছি হৈ পৰিছিল যে জীৱনৰ প্ৰতি তেওঁলোক উদাসীন হৈ পৰিছিল। এইকাৰণে তেওঁ স্বাভাৱিকতে হিন্দুৰ মনে বাস্তৱ জগতৰ কথা পাহৰি আত্মা জগতলৈ গমন কৰিছিল। লাহে লাহে তেওঁলোকে কি কৰিছিল, সংঘাত এৰি দিছিল বা বিপ্লৱ এৰি দিছিল। তেওঁলোকে কি হৈছিল, আধ্যাত্মিকতাৰ পিনে গতি কৰিছিল আৰু অত্যাধিক কি কৰিছিল, আত্মাৰ জগতলৈ গমন কৰিছিল। গতিকে এনে এক পটভূমিত আধ্যাত্মিকতাৰ সমাদৰ বাঢ়িছিল। ইয়াৰ পৰিণতিত ইমানেই সংকীৰ্ণ স্তৰলৈ অধোগামী হৈছিল যে আনকি হিন্দুৰ অভিযান, ৰাজ্য বিস্তাৰ, যুদ্ধজয় ইত্যাদি কাহিনীও সাধু কথালৈ ৰূপান্তৰিত হৈছিল। অৰ্থাৎ এইবিলাক এনেদৰে পাৰ হৈ গৈছিল সময়বিলাক যে আধ্যাত্মিকতাৰ মাজত তেওঁলোকৰ যে ৰজা আছিল, তেওঁলোকেও যে শাসন কৰিছিল, তেওঁলোকেও যে যুদ্ধ জয় কৰিছিল, তেওঁলোকেও যে সভ্যতা সংস্কৃতি বহু দূৰলৈ বিস্তাৰ কৰিছিল, এই কথা সাধু কথাত পৰিণত হৈছিল। অৰ্থাৎ হিন্দুৰ অভিযান, যুদ্ধজয় এইবিলাক সাধু কথাৰ নিচিনাই হৈছিল। ইয়াতকৈ সৰহ গুৰুত্ব একোৱেই দিয়া নাছিল। বৰ্তমানৰ হতাশা আৰু পৰাজয় কাহিনী ঢাকি ৰাখিবলৈ ভৱিষ্যতৰ অনাগত স্বপ্ন ৰাজ্য গঢ়া হৈছিল। তেওঁলোকে কি হৈছিল, যেতিয়া হতাশা পৰাজয়ত ভুগিছিল, তেওঁলোকে ভৱিষ্যতে এখন সপোনৰ ৰাজ্যৰ সপোন এটা দেখি লৈ তাতে তেওঁ সপোনত বাস কৰিছিল। এনেদৰে অতীন্দ্ৰিয়বাদ আৰু আধ্যাত্মিকতাৰ মোহজালত বাস্তৱ জীৱনৰ হৰা-জিকাৰ কথা তল পেলাইছিল। তেওঁলোক এনেদৰে আধ্যাত্মিক অতীন্দ্ৰিয়বাদ বা মুখী হৈ পৰিছিল যে তেওঁলোকে বাস্তৱ জীৱনৰ কথা তেওঁলোকে লাহে লাহে হৰা-জিকাৰ কথা লাহে লাহে পাহৰাই পেলাইছিল। এই 16 নং দফাটো কথাটো হ'ল যে হিন্দুসকলে কি কৰিছিল যে এই আধ্যাত্মিকতাৰ প্ৰতি অত্যাধিক বৃদ্ধি হোৱাটো, আধ্যাত্মিকতাৰ ভাৱ অত্যাধিক বৃদ্ধি পোৱা বা অতীন্দ্ৰিয়বাদী হৈ পৰাৰ মূল কাৰণটো হৈছে তেওঁলোকৰ বাৰে বাৰে হোৱা পৰাজয়। আৰু তাৰ পাছত এনেকুৱা হৈছিল তেওঁলোকে সংঘৰ্ষ, বিপ্লৱ এইবোৰ কথা পাহৰিয়েই পেলাইছিল। 17 নং দফাটোত কৈছে যে আধ্যাত্মিকতাবাদে আনহাতে পাক মুছলিম যুগৰ হিন্দু সমাজৰ ওপৰত এটা সুকীয়া প্ৰভাৱ বিস্তাৰ কৰিছিল। পৰম পুৰুষৰ ধ্যানে মানুহক সামাজিক অসামঞ্জস্যৰ কথাৰ পৰা আঁতৰাই ৰাখিছিল। পদদলিত সৰ্বসাধাৰণৰ অদৃষ্টৰ ওপৰত আস্থা ৰাখি জীৱনৰ সকলো গ্লানি স্বীকাৰ কৰি লৈছিল। এনেদৰে মনে গঢ়া সমাজৰ ওপৰত পুৰোহিত আৰু সমান্তৰ শ্ৰেণীৰ প্ৰভাৱ কম নাছিল। পণ্ডিত ৰাহুল সংস্কৃতনে ইয়াৰ আঁতিগুৰি মাৰি বৰ্ণনা দিছে। সমাজৰ অত্যাচাৰ উৎপীড়ন বিপক্ষে জনসাধাৰণে কিয় মূৰ দাঙি উঠা নাছিল, ইয়াক বিচাৰি শৰধু যাব নালাগে। প্ৰত্যেক জীৱই পৰম ব্ৰহ্মৰ সৃষ্টি, পৰম ব্ৰহ্ম অসীম অনন্ত, স্থান কাল সকলোতে অতীত, জগতখন মায়াৰ মৰীচিকা, জীৱনটো মাথো এটা মুহূৰ্তৰ অভিযান শেষ হ'লে মায়া শেষ হ'ব ইত্যাদি এনেধৰণৰ চিন্তাধাৰাই বৈপ্লৱিক শক্তি নিস্তেজ কৰিছিল। জীৱনৰ ওপৰত যাৰ আস্থা নাই, বিপ্লৱৰ ওপৰতো তাৰ আস্থা নাই। অৰ্থাৎ হিন্দুসকলৰ পাক মুছলিম যুগত যে আধ্যাত্মিকতাবাদে এনেকুৱা ধৰণে গ্ৰাস কৰি পেলাইছিল যে তেওঁলোকৰ নিজৰ ওপৰত তেওঁলোকে বিশ্বাসবিলাক নাইকিয়া হৈ গৈছিল। আৰু তাৰ ফলত কি হৈছিল, কিছুমান মানুহে তেওঁলোকক শোষণ কৰিছিল। তাৰ ওপৰত আছিল যে শোষণ কৰা মানুহবিলাক কোন আছিল, তেওঁলোকৰ মানুহৰে কিছুমান পুৰোহিত শ্ৰেণী, সমান্তৰাল শ্ৰেণী। তেওঁলোকে কি কৰিছিল, তেওঁলোকৰ মাজত শোষণ কৰিবলৈ আৰম্ভ কৰিছিল। আৰু শোষণ কৰাৰ ফলত তেওঁলোকে কি হৈছিল, তেওঁলোকৰ বিৰুদ্ধেও মাত মতা নাছিল। তেওঁলোকে কি কৰিছিল যে আমি জীৱনটোৱে খন্তেকীয়া বুলি ভাবি লৈছিল। কিছুমান আধ্যাত্মিক কথাৰ বতৰে তেওঁলোকে কি কৰিছিল, জীৱনটো খন্তেকীয়া বুলি ভাবি লৈছিল। আৰু যাৰ নিজৰ জীৱনৰ ওপৰতে আস্থা নাই, বিপ্লৱৰ তাৰ আস্থা নাথাকিবই। সেইদৰে কি কৰিছিল, প্ৰত্যেক জীৱই পৰম ব্ৰহ্মৰ সৃষ্টি বুলি ভাবিছিল। পৰম ব্ৰহ্ম অসীম অনন্ত, স্থান কাল সকলো অতীত, জগতখনে মায়াৰ মৰীচিকা, জগতখন মায়াৰ মৰীচিকা বুলি ভাবি লৈছিল। জীৱনটো মাথো এটা মুহূৰ্তৰ অভিযান। এনেবিলাক কথা যেতিয়া তেওঁলোক সোমাই পৰিছিল, তেওঁলোকে কি হৈছিল, বিপ্লৱ, প্ৰতিবাদ এইবিলাক তেওঁলোকে পাহৰি পেলাইছিল আৰু শোষণৰ তেওঁলোক বলি হৈছিল। আধ্যাত্মিকতাবাদে তেওঁলোকক শোষণৰ বাটহে মুকলি কৰিছিল। অৰ্থাৎ অত্যাধিক আধ্যাত্মিকতাবাদ বা অতীন্দ্ৰিয়বাদে কি কৰে, মানুহক যে শোষণ কৰিব পাৰে, মানুহক যে এটা এনে অৱস্থা লৈ যাব পাৰে, তেওঁলোকৰ মাজত যে শক্তি নাই বা বিপ্লৱ কৰিব পৰা সক্ষমতা নাই, এনে এটা চিন্তাধাৰা মনত সোমোৱাই দিয়ে। সেয়েহে অত্যাধিক একোৱেই ভাল নহয়, যে অত্যাধিক আধ্যাত্মিকতাবাদ বা অত্যাধিক অতীন্দ্ৰিয়বাদ একোৱেই ভাল নহয়। অৰ্থাৎ বাস্তৱমুখী থকাটো বাস্তৱৰ লগত জড়িত থকা বা বাস্তৱমুখী হোৱাটো অতি প্ৰয়োজন। সকলো বস্তুৰ লগতে বাস্তৱমুখী থাকিব লাগে। কিন্তু এইটো আছিল হিন্দুসকলৰ সেই সময়ত
অভাৱ হৈছিল। 18 নম্বৰ দফাটোত কৈছে যে ইছলামৰ সংঘাতে আমাৰ আধ্যাত্মিকতাৰ ঢপনি কঁপাই তুলিছিল। পাৰ্থিৱ অপাৰ্থিৱ দুয়োটাৰ ওপৰত ইছলামৰ আস্থা প্ৰায় সমান। এতিয়া হিন্দুসকলৰ বিপৰীতে কি আছিল, ইছলামসকল আধ্যাত্মিকতাৰ লগত তেওঁলোকৰ সম্পৰ্ক আছিল, কিন্তু তেওঁলোকে পাৰ্থিৱ আৰু অপাৰ্থিৱ আৰু যিবোৰ চকুৰে দেখে আৰু যিবিলাক স্পৰ্শ কৰিব পাৰে, যিবিলাক স্পৰ্শ কৰিব নোৱাৰি, দুয়োটাৰ ওপৰত সমানে তেওঁলোকৰ আস্থা আছিল। অৰ্থাৎ ভগৱান বা আল্লাহৰ ওপৰত যিমান আস্থা আছিল, তেওঁলোকৰ কৰ্মৰ ওপৰতো সিমানে আস্থা আছিল। কিছু পৰিমাণে ইছলাম সামাজিক গণতন্ত্ৰ জন্ম দিছিল। ই অনিশ্চিত ভৱিষ্যতৰ বস্তু নহয়। এনে চিন্তাধাৰাই সামাজিক বান্ধোন ছিঙি পেলাইছিল। সমাজৰ দৰিদ্ৰ পদদলিত জনতা ইয়াৰ জৰিয়তে মুক্তিৰ সন্ধান পাইছিল। সামাজিক জীৱনত ব্যক্তিৰ মুক্তিবাণীৰে ইছলাম ধৰ্মৰ প্ৰচাৰ দ্ৰুত কৰি তুলিছিল। ভাৰতৰ ভূমিত ইছলাম খৰতকীয়া প্ৰচাৰৰ ইও এটা কাৰণ। ইছলাম ধৰ্ম কি কৰিছিল, বাস্তৱমুখী হোৱাৰ কাৰণে কি হৈছিল, তেওঁলোকে মানুহবিলাকত চিন্তাধাৰাবিলাক কি হৈছিল, সামাজিক বান্ধোন ছিঙি পেলাইছিল। যে সমাজৰ যিসকল দৰিদ্ৰ আনৰ পদদলিত জনতা কি কৰিছিল, তেওঁলোকে লাহে লাহে যে মুক্তি, যে জীয়াই থাকিবলৈ মূৰ দাঙি জীয়াই থাকিবলৈ এটা বাট পাইছিল। আৰু ফলত কি হৈছিল, এই ইছলামৰ দৰ্শনৰ প্ৰতি মানুহবোৰ আকৰ্ষিত হৈছিল আৰু বহুতো ভাৰতীয় মানুহ সেই সময়ত কি ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল বা ইছলাম ধৰ্মৰ প্ৰচাৰ দ্ৰুত হৈছিল। আৰু ভাৰতবৰ্ষৰ সেই হিন্দুসকলৰ যিটো সেই সময়ৰ আধ্যাত্মিকতাৰে যে শোষণ কৰিছিল, পুৰোহিত সমান্তৰাল শ্ৰেণীয়ে শোষণ কৰিছিল, তেওঁলোকৰ মাজত যে তেওঁলোক বাস্তৱমুখী হোৱা নাছিল, তেওঁলোক যে এটা আধ্যাত্মিকতাৰ মাজত বেছিকৈ সোমাই পৰিছিল, তেতিয়া কি হৈ পৰিছিল, ইছলামীয় এই আদৰ্শই তাৰ বিপৰীতে ইছলামীয় আদৰ্শই বাস্তৱমুখী চিন্তাধাৰা আনি দিছিল আৰু মানুহবিলাক ইছলাম ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছিল। 19 নম্বৰ দফাটোত ক'ব বিচাৰিছে যে সাহিত্য সম্পদৰ পিনৰ ভাৰতৰ সংস্কৃতি বিশেষভাৱে চহকী। ইতিমধ্যে আমি 8ম নৱম কেইবাটাও দফাত আমি ভাস্কৰ্য শিল্প, চিত্ৰশিল্প, সংগীত আদিৰ বিষয়ে পঢ়িলোঁ। সুকুমাৰ কলাৰ 3টাৰ বিষয়ে আমি ইতিমধ্যে পঢ়িলোঁ। সুকুমাৰ কলাৰ আন এটা কলা হৈছিল সাহিত্য। এই সাহিত্যৰ বিষয়ে ক'ব বিচাৰিছে যে সাহিত্য সম্পদৰ পিনৰ ভাৰতীয় সংস্কৃতি বিশেষভাৱে চহকী। আমি যদি চাওঁ সংস্কৃতিৰ ক্ষেত্ৰত সাহিত্য সম্পদৰ পিনৰ ভাৰতৰ সংস্কৃতি বহুত আগবঢ়া। সাধাৰণতে পুৰণি সাহিত্য ভক্তিমূলক আছিল। আদিম যুগৰ যিমানবোৰ সাহিত্য হৈছে প্ৰায়বিলাক কি আছিল, ভক্তিমূলক। ই আধ্যাত্মিকতাৰ চিন্তাধাৰাৰ পিনৰ পৰা সমৃদ্ধিশালী। ইও সমাজৰ বিশেষ এটা স্তৰৰ কথা কয়। পাঠান মোগল সাম্ৰাজ্যৰ অধীনত বংগদেশীয় কাব্য সাহিত্যই যথেষ্ট উৎকৰ্ষ সাধন কৰিছিল। ইয়াৰ লগতে কিছুমান পাঠান বা মোগল সমাজৰ অধীনত বংগদেশীয় কাব্য সাহিত্যও যথেষ্ট আগবাঢ়িছিল। সেইদৰে মহাৰাষ্ট্ৰৰ ভক্তিমূলক কাব্য সাহিত্যই সৌৰভ বিশ্বজনীন। মহাৰাষ্ট্ৰৰ ভক্তিমূলক সেই সময়ত যিবিলাক গ্ৰন্থ ৰচনা হৈছিল সেইবিলাকৰ কথা কৈছে। কবি আৰু সেই সময়ৰ বৈষ্ণৱ সাহিত্যিকসকলৰ দৃষ্টিৰ সমকক্ষ সাহিত্যও আজিও বিৰল। কবিৰ বা বৈষ্ণৱ সাহিত্যিকসকলৰ যিমানবিলাক গ্ৰন্থ, বৈষ্ণৱ সাহিত্যখন আমাৰ শংকৰদেৱৰ কথা ক'ব পাৰি, তেওঁলোকে যিমানবিলাক গ্ৰন্থ ৰচনা কৰিছে সেইবিলাক কি হৈছে আজিও বহুত বিৰল। তুলসীদাসৰ ৰামায়ণ, শংকৰদেৱৰ কীৰ্তন, মাধৱদেৱৰ নামঘোষা ইত্যাদি জাতিৰ আপুৰুগীয়া সম্পদ। যে কিছুমান গ্ৰন্থৰ কথা কৈছে, পুৰণি গ্ৰন্থ যেনে তুলসীদাসৰ ৰামায়ণ, শংকৰদেৱৰ কীৰ্তন, মাধৱদেৱৰ নামঘোষা হৈছে এখন আপুৰুগীয়া সম্পদ, সাহিত্য সম্পদ। ব্ৰিটিছ আমোলত ভাৰতীয় সাহিত্যৰ বৈচিত্ৰ্য বাঢ়িছিল। নতুন প্ৰকাশভংগী, সামাজিক শক্তিকেন্দ্ৰিক সাহিত্য ইত্যাদি আৱিৰ্ভাৱ হৈছিল। যেতিয়া নতুন ব্ৰিটিছৰ শাসন লৈ গ'ল ভাৰতবৰ্ষত, তেতিয়া কি হৈছে, নতুন আকৌ সাহিত্যধাৰাৰ সৃষ্টি হ'ল। সেই সাহিত্যধাৰাই ভাৰতীয় সাহিত্যক আৰু আগবঢ়াই নিছিল। সাহিত্যক বিস্মাত্মিকতাৰ পৰশত পুৰঠ আৰু সুস্থপূৰ্ণ হৈছিল। নিজৰ মাটিৰ পৰা উঘাল খাই নপৰাকৈ বিশ্ব ৰ'দত ৰেঙনি গ্ৰহণ কৰিব পৰাকৈ এইটোৱে হৈছে ভাৰতীয় সাহিত্য জীৱনৰ বৈশিষ্ট্য। কিন্তু ভাৰতীয় সংস্কৃতিৰ লগত সাহিত্য কি হৈছে, সমানে আগবাঢ়ি গৈছিল। যাওঁতে কোনোবা দেশে শাসন কৰিছিল, কোনোবাই আকৌ পৰাজয় হৈছিল, ভাৰতবৰ্ষ কাৰোবাৰ শাসনৰ অধীনলৈ গৈছিল, তথাপি সাহিত্যই নিজৰ গতি গৈ আছিল। আৰু এনে গতিত গৈ গৈ ভাৰতৰ সাহিত্যই বিশ্ব সাহিত্যত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। এইটো হ'ল 19 নং দফাৰ মূল কথা। এতিয়া আহিলে 20 নং দফা, যে যিমানবোৰ আমি এতিয়া কলা পালোঁ, আৰ্টসমূহৰ ভিতৰত ভাস্কৰ্য কলা হৈছে সমাজৰ সৌন্দৰ্যবৰ্ধনৰ ওপৰত বেছি নিৰ্ভৰশীল। সাহিত্য হওক, সংগীত হওক, চিত্ৰকলা হওক, স্থাপত্য হওক বা ভাস্কৰ্য, এই গোটেইকেইটাৰ ভিতৰত আটাইতকৈ সৌন্দৰ্যবৰ্ধক কলা হৈছে ভাস্কৰ্য কলা। কবিয়ে ব্যক্তিগত ভাৱ তৰংগ উঠি বহি ফুৰিব পাৰে। সাহিত্যৰ ক্ষেত্ৰত কবিয়ে কি নিজৰ ব্যক্তিগত ভাৱ চিন্তাধাৰা উঠি বহি ফুৰে। চিত্ৰ কৰে নিৰলতকৈ সপোন ৰচি সম্পূৰ্ণতা লভিব পাৰে। ভাস্কৰ্য শিল্পে কেৱল সমূহীয়া প্ৰচেষ্টা আৰু সামাজিক ভাৱধাৰাৰ ওপৰত বিশেষভাৱে নিৰ্ভৰ কৰিব লাগে। চিত্ৰশিল্পী হওক, কবি হওক, সাহিত্যিক হওক, তেওঁলোকে নিজৰ ব্যক্তিগত চিন্তাধাৰা বা তেওঁলোকৰ কল্পনাৰ কামবিলাক কৰিব পাৰে। কিন্তু ভাস্কৰ্য শিল্প এজন ব্যক্তিৰ চেষ্টাত কেতিয়াও হ'ব নোৱাৰে, কাৰণ ই এটা সমূহীয়া প্ৰচেষ্টা, সামাজিকভাৱে ই সম্পন্ন হয়। উদাহৰণস্বৰূপে কেইটামান কথা কৈছে যে
বহুতো সংযোজন ভাস্কৰ্য কলা গঢ়ি উঠা হয়। গতিকে প্ৰত্যেকজনৰ সহযোগিতা কম বেছি পৰিমাণে শিল্পবোধ থকা উচিত। বহুতৰ লগ লাগিয়ে ভাস্কৰ্য শিল্প হয় আৰু প্ৰতিজনৰ কি হয় কম বেছি পৰিমাণে শিল্পবোধ থাকিবই লাগিব। উদাহৰণস্বৰূপে ইউৰোপৰ গথিক গীৰ্জাসমূহ কথা ক'ব। গথিক গীৰ্জাৰ যিবোৰ ভাস্কৰ্য শিল্প সেইবোৰ কি হৈছে এজন বা দুজনে কৰা নাই, বহুজনৰ শিল্পীৰ সাধনাৰ ফলতহে এইবিলাক হৈছে। দক্ষিণাত্যৰ শিলৰ মন্দিৰবোৰ, চাৰাচেনসকলৰ মছজিদবোৰ, এই সকলোখিনি এক সংঘবদ্ধ শান্তিপূৰ্ণ সমাজৰ দান। শিল্প সৃষ্টিৰ ক্ষেত্ৰত সমাজ জীৱনৰ দায়িত্ব কম নহয়, ইয়াৰ লগতে সামাজিক পৰিৱেশৰ দায়িত্বও আছে। অৰ্থাৎ ভাস্কৰ্য শিল্প হৈছে সমূহীয়া প্ৰচেষ্টাৰ ফল। সেইটো কাৰণে কি হৈছে সমূহীয়া শিল্পসত্তা থাকিবই লাগিব। 21 নং দফাটোৰ কথাকেইটা হৈছে যে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয় বস্তু হ'ব লাগে বুলি গান্ধীজীয়ে মত প্ৰকাশ কৰিছিল। এতিয়া শেষত কৈছিল যে গান্ধীজীয়ে এটা কথা কৈছিল যে ভাৰতীয় সংস্কৃতি কি হ'ব লাগিব, সদায় সমন্বয়ৰ বস্তু হ'ব লাগিব। এই পাঠটো আমি প্ৰথমৰ পৰাই পাইছোঁ যে ভাৰতীয় সংস্কৃতি সমন্বয় সংস্কৃতি, অৰ্থাৎ ভাৰতীয় সংস্কৃতি নতুন যুগলৈ আগলৈও সদায় সমন্বয় হৈ থাকিব লাগিব, যে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় হ'ব লাগিব, বিভিন্ন ভৌগোলিক সমন্বয়তা থাকিব লাগিব। কাৰণ ভাৰতবৰ্ষখন ভৌগোলিক ফালৰ পৰা বৈচিত্ৰপূৰ্ণ, ভাষাৰ ফালৰ পৰা বৈচিত্ৰপূৰ্ণ, সাহিত্যৰ ফালৰ পৰা বৈচিত্ৰপূৰ্ণ। এনে বৈচিত্ৰপূৰ্ণৰ মাজত যিটো সমন্বয় ঘটিব, এই সমন্বয়ে কি কৰিব ভাৰতক এখন সৌন্দৰ্যবোধ ৰাষ্ট্ৰ গঢ়াত সৃষ্টি কৰিব। ইয়াৰ লগে অতীজৰ যিখিনি সত্য বুলি সম্যক দৃষ্টিকোণৰ পৰা স্বীকৃত হৈছে তাৰ বৰ্তমানৰ সংস্কৃতিৰ ভেটিত বান্ধিবলৈ চেষ্টা কৰা উচিত। অৰ্থাৎ যিবোৰ অতীজৰ পৰা যিবিলাক সৎ আৰু সত্য বুলি প্ৰমাণিত হৈছে তেনেবিলাক সংস্কৃতি কি কৰিব লাগিব বৰ্তমানৰ সংস্কৃতি গঢ়াৰ ভেটি হিচাপে ল'ব লাগিব। ইয়াকে কাৰ্যত পৰিণত কৰিবলৈ হ'লে ভাস্কৰ্য কলাৰ দৰে নতুন সংস্কৃতিসমূহ সমূহীয়া জীৱনৰ সম্পদ হ'ব লাগিব, সেই বিষয়ে অকণো সন্দেহ নাই। যিবোৰ ভাস্কৰ্য শিল্প সমূহীয়া জীৱনৰ সম্পদ সেইবোৰ কি হৈছে আমি লগত লৈ থাকিব লাগিব। ই হ'ব সমন্বয় বস্তু, জনসাধাৰণৰ বাচকবৰ্ণীয় সম্পত্তি। যিমানবোৰ সমন্বয় আছে, ভাস্কৰ্য শিল্প আছে বা বিভিন্ন শিল্প আছে, এইবিলাক কি হৈছে বাচকবৰ্ণীয় সম্পত্তি। স্থান কাল শিল্প শ্ৰেষ্ঠ জিও লাও, অৰ্থাৎ জীয়াই থাকিব। স্থান কাল শিল্পভেদে এইবিলাক সদায় জীয়াই থাকিব, আজীৱন জীয়াই থাকিব, যদি আমি ইয়াক সমন্বয় সৃষ্টি কৰিব পাৰোঁ। অৰ্থাৎ সমন্বয় শিল্প সদায় বহুদিন জীয়াই থাকে, সেই কথাই ক'ব বিচাৰিছোঁ। সমন্বয় থাকিলে সকলো জনগোষ্ঠী সকলো জনসাধাৰণে কি কৰে আঁকোৱালি লয়। আৰু ভাস্কৰ্য শিল্পটো সকলোৱে আঁকোৱালি লোৱাৰ কাৰণটো হৈছে যাত সমূহীয়া প্ৰচেষ্টাৰ ফল, এয়ে মূল কথা। এতিয়া তোমালোকে এই পাঠটো সম্পূৰ্ণ এবাৰ পঢ়িবা, আকৌ এবাৰ। ইতিমধ্যে মই পাঠটো বুজাই প্ৰায় শেষ হৈছে। ইয়াৰ পাঠভিত্তিক প্ৰশ্নসমূহ কৰিবলৈ যত্ন কৰিবা। মই পাঠভিত্তিক প্ৰশ্নসমূহ পাৰিলে আলোচনা কৰিম কাইলৈৰ পৰা, আৰু তোমালোকে যিমানবিলাক পাৰা নিজে কৰিবলৈ চেষ্টা কৰিবা প্ৰশ্নবিলাক, আৰু নোৱাৰা প্ৰশ্নকেইটা মই নতুন এটা ভিডিঅ' বনাই কৰি দিম। তোমালোকক প্ৰায় 11 নম্বৰ প্ৰশ্নটো বাদে আনকেইটা প্ৰশ্ন প্ৰায়কেইটা কৰিব পাৰিবা, যিমানকেইটা পাৰা নিজে কৰিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।